বহুতে কৈ আছিল এই ফুলটো গ্ৰাফ লাগে বুলি, এইটো ময়ূৰ চৰাই ফুলটো, আৰু সেইকাৰণে আজি আজৰি সময় পাই অকণমান ফুলটো গ্ৰাফত উঠাওঁ বুলি লৈছোঁ। পাৰোঁ নে নোৱাৰোঁ, যথেষ্ট ডাঙৰ ফুলটো, বহুত কাঠি আছে, তথাপিতো চেষ্টা কৰি চাওঁচোন। আৰু ফুলটো উঠাই যদি ভিডিঅ' নিচিনাকৈ দেখুৱাই দিব পাৰোঁ, যিসকলে বিচাৰি আছিলে তেওঁলোককো দিব পাৰোঁ, তেতিয়া ভাল লাগিব। আৰু এইটো ময়ূৰ চৰাই ফুল, এইটো গামোচাত বাচিছিলোঁ, বহুতে খুব ধুনীয়া ফুলটো বুলি কয়, আৰু সেইকাৰণে আজি উঠাই ল'বলৈ লৈছোঁ। ফুলটো ওচৰৰ পৰা দেখুৱাই দিছোঁ, এইটো ফুল, কাঠি ভালেমানকেইটা আছে, দেখিছেনে? এজনী সম্পূৰ্ণকৈ উঠাব লাগিব। কিমান দিন লাগিব নাজানো, উঠাবলৈ আজি আৰম্ভ কৰিমহে প্ৰথম। এডোখৰহে উঠাম বাৰু, গোটেই এজনী চৰাই। আৰু যিসকলে বিচাৰি আছিল এই ফুলটো, মই কমেণ্ট কৰিব, গ্ৰাফটো দি দিব পাৰিম। আৰম্ভ কৰি লৈছোঁ প্ৰথম। আজিকালি মানে চকুৰেও দিগদাৰ কৰে যে, এনেকৈ সৰু সুৰা জুপি থকা কামবোৰ টানেই পাওঁ।